Good morning everyone. Let's be creative with Parky. আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু নতুন বছৰৰ বহুতো শুভকামনা থাকিল আপোনালোক সকলোলৈকে মমন Hai, আমি আজি ক'লৈ গৈ আছোঁ piknik le. ক'ত যাওঁ আমি পিকনিক Samuk. দিচাংমুখ Ayo. আৰু এয়া আমি এতিয়া দিচাংমুখলৈ গৈ আছোঁ আৰু হাইৱেৰ পৰা এতিয়া নামি আমি গাঁৱৰ ভিতৰ ৰাস্তাদি সোমাই আহিছোঁ দিচাংমুখত প্ৰায়বিলাক মিচিং লোকসকলৰ বসতি আছে আৰু এটা খুবেই ধুনীয়া প্ৰাকৃতিক মনোমোহা পৰিৱেশ ইয়াৰ খুব ভাল লাগে দিচাংমুখত আগতে কেইবাবাৰো আহিছোঁ কিন্তু মন নভৰে আৰু এইবিলাক ৰাস্তাৰ কিনাৰত সৰু সৰু দোকান আছে আৰু অলপ দূৰ গ'লেই আমি আমাৰ পিকনিক স্পটটো পাই যাম আৰু ইয়াতে চাইনবোৰ্ড লগাই থোৱা আছে বনভোজস্থানলৈ বুলি আৰু ইয়াত ধুনীয়াকৈ ৰাস্তা বনাই থোৱা আছে কেঁচা ৰাস্তা সেইকাৰণে অলপ খুখৰা মুখৰা আছে আৰু সেয়ে মোৰ ক্লিপিংবিলাক লওঁতে অলপ লৰি গৈছে এয়া আমি দিচাংমুখ পাই গ'লোহি যিখিনি পিকনিক স্পট হয় গুড মৰ্ণিং এভৰিৱান লেটছ বি ক্ৰিয়েটিভ উইথ পাৰ্কি আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ দিচাংমুখলৈ শিৱসাগৰৰ দিচাংমুখলৈ আৰু নতুন বছৰ বুলি ইয়ালৈকে আহিলোঁ পৰিয়ালৰ লোকসকলৰ লগত সকলোবোৰে মিলি পিকনিক হ'ব আৰু আজি আৰু বাকীবোৰ আহি আছে আমি সোনকালে পালোহি যিহেতু আমি শিৱসাগৰত থাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকে চাই থাকিব আৰু এইখনেই হৈছে দিচাং নৈ আৰু এইখন যিখন দলং দেখিছে এইখন ইয়াৰ স্থানীয় লোকসকলে বনায় প্ৰত্যেক বছৰে বনায় আৰু পৰ্যটকসকলৰ পৰা ইয়াৰ বাবদ পইচাও লয় আমাৰ গাড়ীখন পাৰ হওঁতে 200 টকাকৈ লৈছিল মই ভিডিঅ'টো কৰিবৰ কাৰণে দলংখন খোজকাঢ়ি পাৰ হ'লোঁ আৰু ভালো লাগিল এয়া ইটো পাৰ পাই গ'লোহি এতিয়া এয়া এখন এখনকৈ আমাৰ গাড়ীবিলাক আহিছে আৰু গোটেইবিলাক লগ হৈছোঁ ভাল লাগিছে এয়া আমাৰ মৰমৰ ডাঙৰ পেহী আৰু এইফালে আমাৰ এয়া সৰু পেহী আৰু এয়া বৌ চবেই আজি দিচাংমুখত আৰু এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ আমি আৰু ব্ৰেকফাষ্ট কৰিলে অলপ ওলাই আহিলোঁ ওচৰতে ফুৰিবৰ কাৰণে আৰু ইয়াতে এখন খুব ধুনীয়া হৰিতলী আছে আৰু তাত গৈহে গম পালোঁ যে এইখন মানস ৰবিনৰ হয় মানস ৰবিনে কৰিছে এইখিনি খেতি তেনেকৈ পৰ্যটকৰ কাৰণে মুকলি নহয় কিন্তু আমাৰ কিবা লাগ ভাল আছিল আৰু আমাক সোমাব দিলে তাত চাৰিওফালে হালধীয়া কেৱল হালধীয়া ইমানেই ধুনীয়া লাগিছিল দৃশ্যটো আপোনালোকক কেমেৰাত নাজানো মই কিমান জাষ্টিছ কৰিব পাৰিছোঁ কিন্তু তাত বিৰাট ভাল লাগিছিল আমাৰ আৰু ইমান ধুনীয়া ভিউজ এতিয়া আমি সকলোৱে বহুত ফটো তুলিলোঁ আৰু লগতে মই অলপ ভিডিঅ' শ্বুট কৰি ল'লোঁ
ফুৰি আহিলোঁ আৰু তাৰপাছতে আকৌ সিহঁতৰ লগত বহিছোঁ অলপ আৰু আমাৰ শেষ নোহোৱা কথাবিলাক বহুত কথা কেতিয়াও শেষেই নহয় আমাৰ কথা এনেকৈ ভাল লাগে পৰিয়ালসকল লগ পালে ফূৰ্তি কৰা হয় আমাৰ একেবাৰে টিকলু মিকলু এইটো লিয়ন আৰু এয়া গাড়ীৰ ওপৰত ৰবাব টেঙা উঠি আছে পেহাই লৈ আহিছিল ঘৰৰ পৰা এয়া ঘৰৰ সকলোৱে মিলি বিহু ডান্স কৰিছে ইয়াত গানটো দিব পৰা নাই কপিৰাইট লাগিব পাৰে বুলি বাকী সকলোৱে খুব ফূৰ্তি কৰিলে মই পিছে চবকে চুটে কৰিলোঁ এয়া আমাৰ ঘৰৰ সকলোখিনি আৰু ইহঁত সৰুকেইটাইও তাত মুকলি পাই বিৰাট খেলিলে আৰু ইহঁতেও বিৰাট ফূৰ্তি পালে তাত খাই বৈ আজৰি হৈ আমি সকলোৱে এনেকৈ ফেমিলি ফটোশ্বুট কৰিলোঁ খুব ভাল লাগিল পৰিয়ালৰ সকলো লোক আছিল আৰু বাকী খোৱা সময়ত কোনো ভিডিঅ' ফটো লোৱা নহ'ল সেইটো আমাৰ সকলো ব্যস্ত হৈ পৰিল বাকী আৰু এনেকৈ দিনটো পাৰ হ'ল পৰিয়ালৰ লোকসকলৰ লগত খুব ভাল লাগিল আৰু এইখিনি মই ঘূৰি আহোঁতে গাড়ীৰ পৰাই শ্বুট কৰিছিলোঁ এনেকৈ তাত নাওতো উঠিব পৰা যায় আমি উঠা নহ'ল কিন্তু দেখি খুব ভাল লাগিল সেইকাৰণে মই অলপমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এয়া বাকী পাৰ হ'বলৈ লাইন গাড়ী বহুত মানুহ হৈছিল এইদিনাখন আৰু ইয়াত প্ৰায় মানুহ হয়েই দিচাংমুখত এটা ধুনীয়া দিন পাৰ কৰিলোঁ সকলোৰে লগত পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ আহোঁ বাই বাই